লৈ আহিছে দেখিছে এই বৃহৎ প্ৰকাণ্ড হাতীৰে ধৰ্মীয় সাংস্কৃতিক অনুষ্ঠান আজি আমাৰ চলি আছে বৰ্তমান। এয়া দেখিছে ধৰ্মীয় সাংস্কৃতিক অনুষ্ঠান। गणपति बापू की जय। আজিৰ পৰা এবাৰ বৰহলি যি যজ্ঞ মহোৎসৱ আৰম্ভ হৈছে তিনিদিনীয়া এই শোভাযাত্ৰা প্ৰাকমুহূৰ্ততে আমি হাতী বাৰেবৰীয়া সংস্কৃতি নৃত্য নাগাৰাম সকলোখিনি লৈ আগবাঢ়িছোঁ। নমস্কাৰ সকলোকে স্বাগতম গৌতম কলিতা ব্লগছ ইউটিউব চেনেলটোলৈ। দেখাবলৈ আহিছে দেখিছে এই বৃহৎ প্ৰকাণ্ড হাতীৰে ধৰ্মীয় সাংস্কৃতিক অনুষ্ঠান আজি আমাৰ চলি আছে বৰ্তমান। এয়া দেখিছে ধৰ্মীয় সাংস্কৃতিক অনুষ্ঠান নাগাৰা নাম বাৰেবৰীয়া সংস্কৃতিক কৃষ্টি লৈ ইয়াত এই অনুষ্ঠানটো চলি আছে আমাৰ বৰ্তমান। ইয়াত নাগাৰা নাম আমন্ত্ৰিত নাগাৰা নাম আমাৰ আহি আছে। এই দলটো কেনেকুৱা এটা ভাল লাগিছে, ধুনীয়া ধুনীয়া নাগাৰা মদা ভগৱত গীতা আমাৰ ধৰ্মীয় কাৰ্যসূচীৰ জৰিয়তে ঘূৰাই থকা হৈছে। ইয়াত গীতা ঘূৰাই দিছে, ককাহঁতে লৈছে ধৰ্মীয় জয় মহাবিষ্ণু যজ্ঞ কি ইয়াত আমাৰ বিষ্ণু ধৰ্মীয় অনুষ্ঠানটোত পানীপুৰৰ কাৰ্যসূচী তোমাক বহুত বহুত ধন্যবাদ। মানুহখিনি যথেষ্ট মানে ভোগ আগে ধৰিছে। ৰাতিপুৱাৰ পৰা যি বৃহৎ মানে এই সমদলতে ওলাই আহিছিল এই দেখিছে। এওঁলোকে বহুত বহুত ধন্যবাদ তোমালোকক। সময়তো বহুত দূৰ আগবাঢ়িছে বাৰু, একো নাই। মই এওঁলোকৰ পিছত গৈছোঁ দেখিছোঁ, বাপৰে বহুত দূৰ গ'ল। ভাইটিহঁতে মোক ডিম্পু বুঢ়া বুলি কৈ থাকে। আমি সকলোবিলাক আহিছোঁ ঘোঁৰা হাতীৰ এই ধৰ্মীয় অনুষ্ঠানলৈ দেখুৱা। এই ভাইটিকেইটা মোক মানে কি কৈ থাকে, ডিম্পু বুলি কৈ থাকে। ইহঁতক দেখিলে আজি ইহঁতক কেমেৰাত লৰো দেখুৱা ডিম্পু নেকি মই এতিয়া নামৰ নাগাৰ নামৰ পাতিকা সকলক সুধিছোঁ কেনেকুৱা লাগিছে। বৃহৎ ধৰ্মীয় বহুত ভাল লাগিছে আৰু আমি গৈ আছো বহুত মানে বৃহৎ মানে এইটো আমাৰ শোভাযাত্ৰা ধৰ্মীয় শোভাযাত্ৰা জানে এইটো সকলোৱে ধৰ্মীয় শোভাযাত্ৰা কি কয় হাতীৰ পৰা বাৰেবৰীয়া সংস্কৃতি সকলোখিনি ইয়াত আছে আৰু হাতী হ'বতো।